এটা কাৰখানাত কি বস্তু গঢ়া হয়? বিভিন্ন ধৰণৰ নিৰ্জীৱ বস্তু। কিন্তু মানুহ গঢ়া কাৰখানা কেনেকুৱা হ'ব পাৰে বাৰু? এয়া ঠিক কাহিনী নহয়, কিছুমান মুহূৰ্ত, সৰু অথচ গভীৰভাৱে হৃদয়ক চুই যোৱা। কিছুমান মানুহ আৰু কিছুমান মুহূৰ্ত কায়িকভাৱে ধৰি ৰাখিব নোৱাৰিলেও বুকুত শিপাই যোৱাকৈ ৰৈ যায়। প্ৰায় 15 বছৰমানৰ আগৰ কথা। দেউতাৰ গ্ৰছাৰী দোকানৰ এজন নিয়মীয়া গ্ৰাহক। বয়স 70 ঊৰ্ধ্বৰ হয়তো। তেখেত আছিল এজন অৱসৰপ্ৰাপ্ত শিক্ষক। আমি বৰদেউতা বুলিয়ে মাতিছিলোঁ। স্কুলৰ পৰা বাহিৰে প্ৰায় দোকানতে ৰওঁ। তেনেকৈয়ে তেখেতক লগ পাইছিলোঁ বহুত সৰুৰ পৰাই। প্ৰথম অৱস্থাত তেওঁৰ পাক লগা কথা আৰু চাইলেণ্ট কমেডিবোৰ বুজি নাপাই হয়তো মানুহজনক আমনিদায়ক পাইছিলোঁ। কেতিয়াবাতো পকাই প্ৰশ্নও সুধিছিল, যিবোৰ আগ-গুৰি একো বুজি নাপাইছিলোঁ। ভয় তেতিয়া খাইছিলোঁ যেতিয়া মৌখিক এটা কৰিবলৈ দিওঁ বুলি তেখেতে বজাৰ কৰা বস্তুকেইটাৰ হিচাপ কৰিবলৈ লগাই দিছিল। মানুহজনক দেখিলেই দোকানৰ পাছফালৰ ৰুমটোত লুকাই থাকিছিলোঁ। লাহে ওপৰৰ শ্ৰেণী পোৱাৰ পাছত সঘনাই দোকানত ৰোৱা কামটোও কমিছিল। কেতিয়াবাহে দোকানলৈ যোৱাটো হৈছিল। সেই চেগতে বৰদেউতাক খুব কমেই লগ পাইছিলোঁ। অলপ ডাঙৰ হৈ আহিছিলোঁ বাবেই চাগৈ তেখেতৰ কথাবোৰ সম্পূৰ্ণ বুজি নাপালেও শুনি আমোদ পাইছিলোঁ। তেতিয়ালৈ তেওঁ মৌখিকৰ প্ৰশ্ন সুধিবলৈ এৰি দিছিল আৰু ময়ো দোকানৰ পিছফালৰ ৰুমটোলৈ লুকাবলৈ এৰিছিলোঁ। তেতিয়া হয়তো মই ক্লাছ 8-9 মানৰে আছিলোঁ চাগৈ। এবাৰ তেখেতে পঢ়োৱা ছাত্ৰ-ছাত্ৰীসকলৰ কথা কৈ গৌৰৱ কৰিছিল। বহুত কেইজন ছাত্ৰ-ছাত্ৰী সন্মানীয় পদত প্ৰতিস্থাপিত হৈও তেওঁক ঘৰত আহি লগ কৰাৰ কথা, উচ্চ পদত নাথাকিলেও বাটে পথে তেওঁক দেখিলে ছাৰ বুলি ৰৈ মাত এষাৰ দিয়াৰ কথা ইত্যাদি। তেখেতৰ মতে এই যে তেওঁক মাতষাৰ দিছিল বা খবৰ এটা লৈছিল, যি শ্ৰদ্ধা জনাইছিল, এজন শিক্ষকক দিয়া শ্ৰেষ্ঠ উপহাৰ এয়া। এনেধৰণৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰি থাকোঁতেই তেওঁ কৈছিল, আমি একোটা কাৰখানাৰ শ্ৰমিক আছিলোঁ। কথাৰ লাচতে মোক প্ৰশ্ন কৰি সুধিছিল, কি কাৰখানা জানানে? মই বুজা নুবুজাৰ দুমোজাত মূৰটো জোকাৰি নাজানো বুলি কৈছিলোঁ। তেখেতৰ প্ৰশ্নত মোৰ চিন্তাত পাক লাগিছিল। ভাবি আছিলোঁ ছাত্ৰ-ছাত্ৰীৰ কথা কৈ থকাৰ মাজতে ক'ৰ পৰা কাৰখানাৰ শ্ৰমিকৰ কথা ওলাল। অৱশ্যে মোৰ ভাৱনাত জতি পেলাই উত্তৰটো দিছিল তেওঁ নিজেই। মানুহ গঢ়া কাৰখানা। আমি বিদ্যালয়খনক কাৰখানা বুলিহে কওঁ। এইটো কাৰখানাত বস্তু নহয়, মানুহ গঢ়িছিলোঁ আমি। এই কথাষাৰ পাহৰি যোৱা বহুত কথাক চেৰ পেলাই বুকুত শিপাই থাকিল। মানুহ গঢ়া কাৰখানা আৰু সেই কাৰখানাৰ এজন শ্ৰমিক। কিমান সাধাৰণকৈ ৰসিকতা কৰি কৈছিল যদিও বহুত কিবা-কিবি সোমাই আছিল কথাখিনিৰ মাজত। বহু কষ্ট, ত্যাগৰ বিনিয়োগত গঢ় লৈ উঠা এটা কাৰখানা, য'ত প্ৰতিজন শ্ৰমিকে যৎপৰোনাস্তি চেষ্টা কৰে এজন ভাল মানুহ গঢ়াৰ। সেইবাবেই হয়তো কোৱা হয়, শিক্ষক এডাল মমবাতিৰ দৰে, নিজে জ্বলি আনক পোহৰ বিলায়। এতিয়া বৰদেউতাক লগ পোৱা সম্ভৱ নহয়, তথাপিও হৃদয়ৰ নিভৃত কোণত জি আছে তেওঁ আৰু থাকিব। আজি শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত তেওঁৰ দৰে এই পৃথিৱীত থকা প্ৰতিজন মানুহ গঢ়া কাৰখানাৰ শ্ৰমিকলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদিলোঁ। ধন্যবাদ।